हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल जिंटूस ब्लॉग्स। तो आज 5টা আজি एग्जाम আছে। तो আজি एग्जाम দি আহি ৰাতি আমাৰ আগত য'ত পঢ়িছিলোঁ হাই স্কুলত তাত আজি ফাংচনো আছে। তো ৰাতি ফাংচনো যাম। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিটো ব্লগ বনাই লাইট লাগে নাই সেইকাৰণে এতিয়া ইন্ট্ৰ বনাই থৈ দিছোঁ। ৰাতিকে আৰু একেবাৰে আপোনালোকক তাত লগ পাম ফাংচন জেগাত। কোন কোন আহিব আপোনালোকক দেখাম, ছিংগাৰ কোন আহিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰা। যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ব্লগ আৰম্ভ কৰোঁ। কলেজ তো গাইজ ফাইনেলি এতিয়া ৰাতি হৈ গ'ল। তো কলেজৰ পৰা পৰীক্ষা চৰীক্ষা দি আহি পেলাই বিহুলৈ অলপ ওলাই আহিলোঁ। টাইম 7টামান বাজিছিলে চাগে। ওলাই আহিলোঁ বিহুলৈকে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, আপোনালোকক ডাইৰেক্ট বিহু নাচৰ পৰা একেবাৰে ধূলি নাচত লৈ আহিলোঁ। তো এতিয়া আপোনালোকক আমাৰ স্কুলত বিহু মেলা পাতিছিলে, তাত মাধৱ ৰঞ্জন দাক মাতিছিলে ৰাতি সাংস্কৃতিক সন্ধিয়াৰ কাৰণে। তো মাধৱ ৰঞ্জন দা আহি পাইছে বৰ্তমান। আৰু মাধৱ ৰঞ্জন দা গাৰ্ণতে পূৰা ধূলি বিহু নাচ নাচি আছোঁ। চাই লওক অলপ কেনেকুৱা নাচন দিছোঁ। Você dá-se de